হেল্ল' বন্ধুহঁত, আজি মই ছাগলীৰ পোৱালিৰ চৰ্দি আৰু জ্বৰৰ লক্ষণ কি তাকে লৈ কথা পাতিম আৰু ট্ৰিটমেণ্ট কেনেকৈ কৰিব পাৰি। বন্ধুহঁত, আপুনি যদি ছাগলী পালন কৰে এইবোৰ জানিব লাগিব। ছাগলী পোৱালি যদি মাৰ গাখীৰ নাখাই ঝুম ধৰি বহি থাকে, আপোনাৰ বুজিব লাগিব পোৱালিৰ জ্বৰ হৈছে। আৰু পোৱালিৰ যদি নাকেৰে পানী ওলায় আৰু চকুৰে পানী ওলায়, আপুনি বুজিব লাগিব চৰ্দি হৈছে। ট্ৰিটমেণ্ট কেনেকৈ কৰিম? এইবোৰ লক্ষণ দেখা পালে বেৰচিন এণ্টিবায়টিক 30 দিনৰ পোৱালিক 1 ml কৈ দিব আৰু জিত ক্ল'ৰ'ফাইন'মেট চৰ্দি, কাহ, এলাৰ্জি 1/2 ml কৈ দিব। মিলোনেক্স প্লাছ পেৰাচিটামলৰো কাম কৰিব। পেৰাচিটামল জ্বৰ আৰু গাৰ বিষ দুটাৰ কাম কৰিব। আপুনি 1 ml কৈ দিব পাৰিব। মোক কল কৰিব পাৰে কিবা অসুবিধা হ'লে। মোৰ ইউটিউব চেনেলৰ নাম জামান গোট ফাৰ্ম। লাইক কৰিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।